নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন হ'ল মই লং ভিডিঅ' দিয়া নাই। বহুদিন মানে প্ৰায় মাঘৰ মাহতে দিছিলোঁ মই ভিডিঅ', তাৰপিছত আৰু দিয়া নাই। এই কেমেৰাটো মানে ইফালে চালে ইফালে হৈ যায়, ইফালে আছে কেমেৰাটো কিন্তু ইফালে চোৱা নাযায়, মোৰ ইফালে চোৱা যায়। মানে বহুদিন হ'ল মই লং ভিডিঅ' দিয়াই নাই আৰু শৰ্ট ভিডিঅ' দি আছোঁ। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই যোৱাকালি ফেচবুকত পষ্ট দিছিলোঁ, তাতে দিছিলোঁ যে মই বজাৰলৈ গৈছিলোঁ কিয়। যদি কোনোবাই জনাব পাৰে জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই কিয় গৈছিলোঁ, কি বস্তু এটা আনিবৰ কাৰণে গৈছিলোঁ। সেইটো মই নাপালোঁ, পিছে কাৰো কমেণ্ট নাহিলে, কিজানি কাৰো নাজানিলে মই কি কাৰণত গৈছিলোঁ। মানে কথাটো হ'ল মই ফুচকা আনিব গৈছিলোঁ, কিন্তু মই কালি বজাৰত ফুচকা নাপালোঁ। সেইকাৰণে আজি ভাবিছোঁ ঘৰতে বনাই খাওঁ বুলি। গোটেই আছে ভাইটি ভণ্টি আছে, যিহেতু ঈদৰ বন্ধ, সেইকাৰণে ভাবিলোঁ যে আজি ঘৰতে বনাই খাওঁ। তো এই মায়ে মানে ফুচকা আনিছে, এতিয়া বনাম। তাকে ভাবিলোঁ যে যিহেতু মই লং ভিডিঅ' দিয়া নাই, সেইকাৰণে ভিডিঅ' এটা বনাই দিওঁ আজি। যিখিনি হয় যি পাৰোঁ দেখুৱাম আপোনালোকক। চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ, হয় না নহয় ঠিক নাই। এইটো চেলেঞ্জটো মই অকলে হ'লেও চেলেঞ্জ যদি পাৰোঁ কৰি দেখুৱাম। আৰু মানে কৰা কথা আছিলে ভাইটি ভণ্টি মই, কিন্তু ভণ্টিৰ জ্বৰ হ'ল আৰু ভাইটিও বোলে নকৰে। তো ঠিক নাই মানে তেনেকৈ কৰা হয় নে নহয়, ৰ'ব দেই। তো মানে কি মই কোনোবা আহা বুলি ভাবিছিলোঁ, মানে এনেকৈ এই লং ভিডিঅ' বনোৱা অভ্যাস নাই যে, মানে কৈ সেইকাৰণে লাজ লাগে। এতিয়া ৰুমৰ পৰা দৰ্জা খিৰিকী দি লৈছোঁ, বন্ধ কৰি লৈছোঁ। মই ভাবিছিলোঁ কি কোনোবা আহিছে নেকি, সেইকাৰণে চাব গৈছিলোঁ। তো কি কৈছিলোঁ মই, ভণ্টিৰ জ্বৰ আৰু ভাইটিও বোলে নকৰে, সেইকাৰণে মই যদি অকলে পাৰোঁ অকলে কৰি দেখুৱাম। চাব ভিডিঅ'টো। আৰু এতিয়া কি কৰোঁ দেখুৱাওঁ আপোনালোকক, ভিডিঅ'টো চাব শেষলৈকে। আৰু যদি যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত আৰু ইনষ্টাগ্ৰামত ৰঞ্জিতা নাথ বুলি আছে, ফ'ল' কৰি দিব দুটাতে। এতিয়া চাওক কি কৰোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। বাহিৰত মানে ইমান ৰ'দ, আজি এইকেইদিন বহুত ৰ'দ দি আছে, চাব পাৰে। কি ৰ'দ দিছে। নিমখ দৈ খাই পেটটো ঠাণ্ডা কৰি লওঁ, তাৰপিছত ফুচকা বানাওঁ, কিবা বানাওঁ, হ'ব না। এতিয়া অলপ চেনি আনি দিছোঁ না, চেনি আনি দিছোঁ, অলপমান দিবি। এবাৰ দৈ খাম, তাৰপিছত কিজানি ফুচকা বনাম। নালাগে, এনেকেই খাম। দেখিছা কেমেৰাটো থাকে ইফালে আৰু চাহ খাই ইফালে মোৰ। পাকঘৰত সোমাব নোৱাৰি যে গৰম। সবাই বানায়ো আছে, খায়ো আছে। কি গৰম পাকঘৰটো, বানায়ো থাকিম। কি হ'লে মোৰে ভাল। ইফালে ফুচকা এটা লৈ আহিছোঁ, আলু পিঠ তেলত খাই দিম। সন্ধ্যা খাব দে, তই কিয় খাইছ? বেছি দিবা নালাগে। মিছাও কয়, মই দিছিলোঁ, লাইন দি দিছিলোঁ মাজেদি। খাম মই ৰুমত যাওঁ, তাতে মাটিত বহি ঠাণ্ডা খাবা।
তো ৰাইজ ফুচকা চেলেঞ্জো কৰা নহ'ল একো আৰু মানে বেছি গৰম হ'ল আৰু কোনেও বোলে চেলেঞ্জ নকৰে মানে এইখিনি বাচি আছিলে তো মানে এইবাৰ এইখিনি মই অকলে মানে ইয়াতে মানে শান্তি মগজত এইখিনি খাম এতিয়া একো চেলেঞ্জো নকৰিলোঁ একো নকৰিলোঁ এতিয়া মই এইখিনি খাম মানে ইমানেই বকিছোঁ চেলেঞ্জৰ মানে কি ভিডিঅ' কৰিলোঁ কি নকৰিলোঁ নাজানো তথাপিও আপোনালোকে চাব এইখিনিতে এইটো ভিডিঅ' আপলোড হ'বই মানে মই লং ব্লগ সদায় বনাওঁ বুলি ভাবোঁ কিন্তু বনোৱা নাই কিন্তু এইটো ভিডিঅ' আপলোড হ'ব আৰু ইফালে চোৱা কেমেৰাটো আছে ইফালে এইটো ভিডিঅ' আপলোড হ'ব যিখিনি কৰিছোঁ যি কৰিছোঁ মানে এইটো আপলোড হ'বই চাব আপোনালোকে ক আইনা কি নাই বেচেৰি ফুচকা চেলেঞ্জ কৰে কালি ৰাতি মই নকৈছিলোঁ কালি সন্ধ্যা কৈছিলোঁ হপায় যে ৰাতিপুৱা যদি 10টাক লগিন বাচি থাকোঁ তেনেহ'লে ফুচকা চেলেঞ্জ কৰিম আৰু যাই বেছি উঠি আছিল তাইৰে বেমাৰ হ'ল এইফালে আমাৰ খুৰীমাই আচাৰ বনাই আছে আমৰ আচাৰ যাক যিমান হ'লেও নাতে ভিডিঅ' কৰা দেখিতে মাতো আগবাঢ়াই দিছে এইটোতো মুখ মেলি আছে ঠিক আছে গাইজ লাগছে চেলেঞ্জো কৰা নহ'ল একো কৰা নহ'ল এই গৰমত এনেকেই বেলেগ দিনা কৰিম বেলেগ দিনা 30 টকা মানৰ কিনি আনি কিনে একলাই কৰিম মই আজিৰ ভ্লগটো ইমানেই আছিল ইয়াতে সামৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বাই বাই